মই জানো আপোনালোকে ভিক্টৰ দাসক বেয়া পায় তাৰ পিছতো ৰিকুৱেষ্ট কৰিছো এই ভিডিঅটো এবাৰ শেষলৈকে চাওক আপুনি বুজি পাওক মোৰ অৱস্থাটো বুজক মাৰ অৱস্থা আজি ৰাতিপুৱাৰ পৰা বেচেৰি ইয়াতে আছে আৰু আপোনালোকে কি দেৱা পালে নেকি মাটো কেনেকৈ মৰি আছে মই ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে আপোনালোকতো মানুহ আপোনালোক ইমানো নিৰ্দয় হ'ব পাৰে নে মানুহ ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে মানে মানুহে আপোনালোক এনেকুৱা নকৰিব আমি বহুত অন্যায় সহ্য কৰিলো ইমান একো অন্যায় সহ্য কৰিব নোৱাৰো বহুত অন্যায় হৈছে আমাৰ লোক নাই নাযাওঁ তাৰ নাযাওঁ ওলাইতো নাযাওঁ ওলাই নাযাওঁ সঁচাকৈ বেয়া লাগিছে কিনো কম তেখেতৰ অপৰাধ কি আছিল প্ৰতিবাদ কৰাটো তেখেতৰ অপৰাধ কি আছিল জুবিন দাৰ অনুৰাগী হোৱাটো নেকি তেখেতক গ্ৰেপ্তাৰ কৰিলে জুবিন দাই ন্যায় পাব নেকি সেইটো কওক যদি জুবিন দাৰ অনুৰাগীক গ্ৰেপ্তাৰ কৰিলে জুবিন দাই ন্যায় পায় তেনেহ'লে সকলো যাবলৈ ৰেডি আছে গ্ৰেপ্তাৰ কৰক সি যদি নেপায় তেনেহ'লে নিজৰ কাম কৰক যিজন মানুহে প্ৰতিবাদ কৰিছিল সেইজন মানুহক আহি পিনে গ্ৰেপ্তাৰ কৰিছে আকৌ উলিয়াই দিছে আকৌ জেৰা চলাইছিল আকৌ জামিন পাইছে আকৌ গ্ৰেপ্তাৰ কৰিছে কি মানে কি ইয়াৰ পৰা কি বুজাইছে বেয়া লাগিছে আমাৰ এখেতে নহওক আৰু এজন আছে আমাৰ জুবিন দাৰ অনুৰাগীসকলক ইমান কষ্ট দিয়াটো বেয়া লাগিছে সঁচাকৈ এইটো ভাল কাম হোৱা নাই ৰিয়েলি একেবাৰে বেয়া কাম কৰিছে কিন্তু ছাব্বিছত হিচাপ হ'ব আৰু ৰাইজ পাহৰি নাযাব ছাব্বিছত কিন্তু হিচাপ হ'ব ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে